নমস্কাৰ বন্ধুসকল, আজিলৈ এসে এটা নতুন ভিডিঅ'ৰ সৈতে আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'লৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। ৰাতিপুৱা মই গেষ্ট ৰুমত শুই উঠি দেখিলোঁ সময় 8:30 হৈছে। লগালগ মুখখন ধুই পাকঘৰত সোমালোগে। দেখিলোঁ প্ৰণৱ ডাইনিং টেবুলত বহি চাহ খাই আছে আৰু বৌয়ে পাতল নাইটি এটা পিন্ধি পুৰি ভাজি আছে। বৌৰ কাষতে সুস্মিতাও ছেক্সি পকৰটো জিলিকি থকাকৈ চাৰ্ট এটা পিন্ধি পুৰি বেলি আছে। মোক দেখি প্ৰণৱ দাই, ঐ বাবু আহ বহি, কালি ৰাতি ভালকৈ শুলি নে নাই? মই লাহেকৈ বৌৰ ফালে চাই, প্ৰণৱ দা, বিয়েৰৰ নিচাত গোটেই ৰাতিটো টোপনিত একোকে গমেই নাপালোঁ। তাৰ পিছত বৌয়ে মোৰ কাষলৈ আহি প্লেটত পুৰি চব্জি দিয়েহি আৰু কয়, বাবু সোনকালে খাই ল, আজি তই মোক অলপ কামত সহায় কৰি দিব লাগিব। বৌ দিম বাৰু। সেই বুলি কৈ মই বৌৰ খোজকাঢ়ি যাওঁতে ভাঙি যোৱা পকৰৰ ভাজটো চাব ধৰিলোঁ। তেনেকুৱাতে প্ৰণৱ দাই, ঐ বাবু কি চাই আছ, খা আকৌ পুৰি। মই লাহেকৈ কৈয়ে দিলোঁ, নাই মানে প্ৰণৱ দা, বৌৰ ভাগৰ মস্ত পুৰি দুখন চাইছোঁ, কেনেকৈ বা বনাইছে। মোৰ কথাত বৌয়ে লগালগ মিচিকিয়াকৈ হাঁহি মাৰি কটা মাৰি ক'লে, দাদাইৰে আকৌ মোৰ মস্ত পুৰি কেইখন খাই অলপো ভাল নাপায়। তাৰপিছত খাই বৈ হোৱাৰ পিছত প্ৰণৱ দাই উঠি গুচি গ'ল আৰু তাৰপিছতে সুস্মিতাও গুচি গ'ল। মই লাহেকৈ গেছ টেবুলৰ ওচৰত গৈ পিছফালৰ পৰা বৌৰ মস্ত দুডুকেইটা টিপি সাৱটি ধৰিলোঁ। বদমাছটো কেলা, তই মোৰ ভাগৰ পুৰি দুখন চাই আছিলি মানে? হা শুনা না বৌ, কালি ৰাতিৰ চোৰণটো কেনেকুৱা পালা তুমি? মজা লাগিলে বে। আজি মোক চোৰণ দিবি নে নিদিয়? দিম আকৌ, কিয় নিদিম। তাৰ পিছত বৌয়ে লগালগ নাইটি দাঙি দিলে। তলত একো পিন্ধা নাছিলে, পুৰা লেংটিকে আছিলে। বাবু মোৰ ছেক্স উঠিয়ে আছে। এক চাট ভোজখনত আঙুলি অলপ মাৰি দে না সোনকালে। বৌ, পিছে কোনোবাই যদি আমাক দেখি লয় বৰ ডাঙৰ কথা হ'ব। এতিয়া কোনো নাহে কেলা, সোনকালে মাৰি দে এক চাট। মই লগালগ আঙুলি দুটাত অকল লগাই বৌৰ ভোজখনত লাহেকৈ ভিতৰলৈকে ভৰাই দিলোঁ। মজা লাগিছে কেলা, মাৰ জোৰে মাৰ, মজা লাগিছে। বৌৰৰ দুৰুকেইটাকো অলপ চুৰি দে। এই কেইদিনত তই ঘৰ যাব নোৱাৰিবি কৈ দিলোঁ। মোৰ মন নপৰালৈকে তই চোদনৰ সুখ দি থাকিব লাগিব। বেলেগ মজাকে ভোজখন পিৰপিৰাই গৈছে। ভাল লাগি আহিছে বে, পানী অকণ ওলাব হৈছে। মুখখন মোৰ ভোজত লগাই দে সোনকালে বাবু। তাৰপিছত বৌয়ে চৰ কৰি বগা দাঁত পানী এগাল মোৰ মুখতে এৰি দিলে। মই মনতে ভাবিলোঁ, বনৰী চুটি মাইকী, তই মোকো কেলা ৰেন্দুৱা বনাইহে এৰিবি মানে। তাৰ পিছত বৌয়ে মোৰ গামোচাখন একে টানে খুলি কণীটো হাতত লৈ মুখেৰে চুপিব ধৰিলে। লগালগ মোৰ কণীটো টনটনীয়াকৈ দাং খাই চুদিবলৈ ৰেডি হৈ গ'ল। বৌয়ে নাইটিটোক দাঙি গেছ টেবুলখন ধৰি অলপ হাউলি দিলে। মোক চুদিয়ে দে এক চাট বাবু, নহ'লে মই ছেক্সত পাগলীজনী হৈ যাম। মই বৌৰ মস্ত থকথকীয়া বগা পকৰটো চাই অলপো ৰ'ব নোৱাৰিলোঁ। লগালগ তাইৰ পকৰটো অলপ ভাগ কৰি বৌৰ ভোজৰ ফুটাটোত কণীটো ঠেলি ভৰাই দিলোঁ। আইজৈ মোৰ কলিজাটো, মজাকে চোদন এক চাট দে বাবু, আৰু অলপ জোৰে দে, মজা লাগিছে। তোৰ বনৰী বৌজনীক চোদনৰ সুখ অকল দে, আৰু মোৰ কেঁচা সোণৰ কলিজাটো মোক ৰাস্তাত ঘূৰি ফুৰা কুকুৰনীৰ দৰে চোদন দে। মই বৌক যিমান পাৰোঁ গাৰ জোৰেৰে ঠাপাককৈ শব্দ কৰি গোটা পকৰটোৰ মাংস ছটাত খুন্দা মাৰি চোদন দি থাকিলোঁ। এনে যেন মজা ময়ো কেতিয়াও পোৱা নাই জীৱনত। তেনেকুৱাতে বৌয়ে, বাবু মোক সাৱটি ধৰ, পানী এক চাট ওলাব হৈছে। তেতিয়াই সুস্মিতাই মা
অ' মা, মোৰ ভাগৰ ৰঙা পেণ্টিটো দেখিছিলা নেকি? সুস্মিতাই চিঞৰি চিঞৰি পাকঘৰলৈ সোমাই আহে। লেউৰী চুটি বুলি কয় লগালগ বৌয়ে কাপোৰ ঠিক কৰি মোক গামোচাখন একেচাতে পিন্ধাই দিয়ে। সুস্মিতাই সোমাই আহি মোক দেখে মই হাতৰ চাহকাপ লৈ খাই থকা। ইমান ৰাতিপুৱা কেনি যাব ওলালি আকৌ তই? বৌয়ে ক'লে, মা মই বিহু প্ৰগ্ৰেম চাব যাম প্ৰিয়ংকা বাহঁতৰ লগত। মোক গাটো ধুৱাই দিয়া না। বৌয়ে নিজৰ লগতে মোকো পিছে পিছে লগাই লৈ গ'ল। সুস্মিতাৰ ৰুমৰ বাথৰুমত ময়ো বৌৰ লগতে সোমাই গ'লোঁ। বৌৰ কিন্তু বেলেগ চেক উঠি আছিল আৰু পানী উলিয়াব নোৱাৰা কাৰণে খঙত মোক লগতে ধৰি লৈ থৈছিল। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।